নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকলৈ আহিলোঁ। আজি মৃত্যুঞ্জয় মন্দিৰ যাবলৈ ওলাইছোঁ, তাৰে ভিডিঅ' এটা বনালোঁ আপোনালোকলৈ দেখাম বুলি। এয়া আহি মৃত্যুঞ্জয় মন্দিৰ পালোহি। পূজা থালি লৈ মৃত্যুঞ্জয় মন্দিৰলৈ আহি আছোঁ। আজিয়ে ফাৰ্ষ্ট আহিছোঁ মৃত্যুঞ্জয় মন্দিৰ। আপোনালোকে যদি ভিডিঅ'টো চাই আছে ফেচবুকত, তেতিয়াহ'লে ফেচবুকটো ফ'ল' কৰি দিব, আৰু ইউটিউবত যদি চাই আছে ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব, আৰু শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিলে আমি নতুন নতুন ভিডিঅ' বনাবলৈ সাহস পাওঁ। এয়া মৃত্যুঞ্জয় ভাবি চিৰি উঠি আছোঁ। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা ভাল লাগিছে আজি আহি। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। তাৰপিছত পৰিৱেশটো বহুত ভাল লাগে। ওলাই আহিলোঁ আৰু সোমাইকৈ ওলাই আহিলোঁ, এক পাক ঘূৰিলোঁ। তাৰপিছত ল'ৰাটোৰ ওপৰলৈ চাই আছে, পাৰবোৰ আছে। তাৰপিছত কিমান মানুহ, বহুত মানুহ হৈছে আজি যাতে সোমবাৰ আছিলে, মানুহ বহুত, শিৱ ভক্তৰ বহুত। ওলাই আহিলোঁ। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ লৈ আহিম।